ইফালে ৰাস্তা নাই ছাৰ, পানীটো নিদিলে হয়। এইটো আমাৰ খেলৰ পানীটো ঠাইটো ক'ৰবাত চেপি দিলে পানীটো হ'লে য'ত আমাৰ আছে ছাৰ, সেইখিনি দেখা পাব। আমাৰ কমান ৰুমটো যদি আমি যদি যায় হয় ভালকৈ দেখা হ'ব। 33 ইঞ্চিৰ জাগা আছে ছাৰ, 33 ইঞ্চি এটা পৰিয়ালে এৰিছে। নদীৰ পানীটোহে আহি যাব আৰু নাওমানকে আছে তাৰমানে বেছি ডাঙৰ নহয়। আমাৰ এইটো মাৰা যায় থাকে বালি ইফালে ৰাস্তা নাই ছাৰ, পানীটো নিদিলে হয়। এইটো আমাৰ খেলৰ পানীটো ঠাইটো ক'ৰবাত চেপি দিলে পানীটো হ'লে য'ত আমাৰ আছে ছাৰ, সেইখিনি দেখা পাব। আমাৰ কমান ৰুমটো যদি আমি যদি যায় হয় ভালকৈ দেখা হ'ব। নদীৰ পানীটোহে আহি যাব আৰু নাওমানকে আছে তাৰমানে বেছি ডাঙৰ নহয়। আমাৰ এইটো মাৰা যায় থাকে বালি মাটি এৰি দিলে ছাৰ। এটা কাম কৰক, আপুনি এইটো ৰাস্তাটো চাওক হা, যদি হৈ যায় এইটো JCB লগাই পেলাই কৰি দিলে হ'ল। আমি ইমাৰ্জেঞ্চি চেংচন কৰি দিম অলপ পইচা দেই। আচ্ছা, কালি ৰাতিপুৱাৰ পৰা আপুনি ইয়াত লাগি যাম দেই। এবাৰ EMI চাইডে সময় পালে হয় বুজিছেনে? ইফালে ৰাস্তাটো অলপ ষ্টেডিয়ামে দিটো নহ'ব। ষ্টেডিয়ামৰ পিছৰ ফালে ওলাওক। দেখা যায় थांबाय लागो थांनि कोणके मना बरं আহিম বুলি কিন্তু যোৱাকালি মই আমাৰ BM ডাঙৰীয়া কৈছিলোঁ, তেখেতে ৰাতিপুৱা আহি পেলাই মোক কৈছে যে এনেকুৱা হৈছে। তো আমি আহি আছিলোঁ, গধূলি হ'লেও মই চাইছোঁ যে পানীখিনি ওলোৱাৰ ব্যৱস্থাটো কৰিব লাগিব। আৰু ওচৰত নেশ্যনেল হাইৱেটো থকাৰ কাৰণে মানে এৰিয়াটো যিহেতু ল' লেণ্ড নিচিনা হৈ গ'ল, তাত পানীটো যাই পেলাই জমা হয় আৰু বৰষুণৰ পানী ওলাই যোৱাৰ কাৰণে কোনো ৰাস্তা নাই, ড্ৰেইন নাই। ইয়াৰ কাৰণে স্কুলটো এফেক্ট হৈছে। তো এতিয়া অকল বৰমা
নোহোৱা বুলি নাই এতিয়া গুৱাহাটীখনতে কিমান পানী হৈছে অসমৰ সকলো টাউনতে কোকৰাঝাৰতো হৈছে ক'ৰবাত বেলেগতো হৈছে তো এইটো কি হৈছে আমাৰ আগৰ পৰা মানে প্লেনিং কৰি পেলাই কামবিলাক কৰা হোৱা নাছিলে সেইকাৰণে আজি এইটো অৱস্থা হৈছে আৰু একবাৰ মানে ক'ৰবাত কিবা এটা কনষ্ট্ৰাকশ্যন কৰিছে ইয়াৰ পিছত যদি চৰকাৰীভাৱে কিবা এটা ৰাস্তা ওলাবলৈ যায় মানুহবিলাক কোঅপাৰেট নকৰে যেতিয়া মানুহবিলাক কোঅপাৰেট নকৰে তেতিয়া কামবিলাক কৰিব নোৱাৰা হয় এতিয়া মই ইয়াতে শুনিলোঁ যে 33 ইঞ্চি এটা ৰাস্তা আছে পানী যাবৰ কাৰণে 33 ইঞ্চি দি ক'ত ইমান পানী যাব ইমান পানী তাত যিখিনি পানী আছে এইটো 33 ইঞ্চি দি যাব লাগিলে বহুত টাইম লাগিব গতিকে আমি এই প্লেনিংটো কৰিব লাগে আজি টাউন চহৰত নিজৰ ইচ্ছামতে মানুহবিলাক ঘৰবিলাক বনাইছে কিন্তু ভবা নাই যে ইয়াত বৰষুণ পৰিব কিমান কিউবিক মিটাৰ পানী আহিব এই পানীবিলাক ক'লৈ ওলাই যাব নহ'লে যে আমাৰ নিজৰে অসুবিধা হ'ব তো এইবিলাক হৈ আছে গতিকে আজি ৰাস্তা বনোৱাৰ কাৰণেও বহুত জেগাত ৰাস্তা বনাইছে ড্ৰেইন নাই এইবিলাকৰ কাৰণেও হৈছে গতিকে ইয়াৰ ওপৰত এটা ভাল ষ্টাডিৰ দৰকাৰ আছে এনিৱে